আহক আজি আমি ভিডিঅ'টো ভগৱানৰ মন্দিৰৰ পৰা আৰম্ভ কৰোঁ সকলো একেলগে বলকচোন ভিডিঅ'টোৰ মাজেৰে সোমাই যাওঁ মৰ্নিং দোস্ত মাই ফাৰ্ষ্ট ইউটিউব চেনেল আৰু সকলোকে স্বাগতম জনোৱা হ'ল বলকচোন মৰ্নিং চাইকেলে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আজি পুৱাই সকলোলৈ স্বাগতম জনোৱা হ'ল আৰু মৰ্নিং টাইমটো বহুত ভাল লাগে বলকচোন আজি মৰ্নিং সকলোৰ লগত কথা পাতি গৈ থাকোঁ এইটোৱে হয় বেবেজীয়া প্লেটফৰ্ম আৰু লগতে এখন খেলপথাৰ আছিল খেলপথাৰখনতে বৰ্তমান এতিয়া কোৱাৰ্টাৰ বনোৱা হ'ল ইয়াত ট্ৰেইনৰ কোৱাৰ্টাৰ হয় মানুহবোৰ ভৱিষ্যত থাকিবৰ কাৰণে আৰু এইটো কাষতে বেবেজীয়াতে এটা পূজা মণ্ডপ আছে আৰু বহুত পুৰণা মণ্ডপ হয় পূজা আমি সৰুৰ পৰা ইয়াতে পূজা চাওঁ এই হয় আৰু বেবেজীয়া হাই ছেকেণ্ডেৰীখনতে আমি সৰুৰ পৰা পঢ়িছিলোঁ বহুত ভাল লগা আৰু ইয়াৰ শিক্ষাগুৰুখিনিও বহুত মোৰ ভাল লাগিলে আৰু মোৰ সন্মুখতে দুজোপা বকুল গছ আছে আৰু সৰুৰ পৰা এই বকুল গছ কেইজোপাতে আমি খাইছিলোঁ বকুল ইয়াৰ চৌহদটো আপোনালোকক অলপ সৰুকৈ হ'লেও দেখুৱাব যাওঁ বলকচোন ষ্টেপ দুটামান দেখুৱাওঁ আপোনালোকক বেবেজীয়া হাই ছেকেণ্ডেৰীখনৰ এই বিদ্যালয়খন স্থাপিত হৈছিল 1941 চনত আৰু এই বিদ্যালয় ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনা কৰি ভাল মানুহ হৈ আজি ডক্টৰ ইঞ্জিনিয়াৰ হৈছে আৰু এই শিক্ষক শিক্ষয়িত্ৰীসকলো বহুত ভাল হয় আমাকো বহুত মৰম কৰি গৈছিল বলকচোন বিদ্যালয় কিছু দৃশ্য দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰোঁ আহক মোৰ পিছে আপোনালোকে চাই থাকক এই হাঁহটোতে আমি যেতিয়া চাহ বাইদেউহঁত নাহে হাঁহটোৰ ওচৰতে ৰৈ থাকোঁ হাঁহটোকে চাই থাকোঁ ইমান ভাল লগা হাঁহ এটা আগৰ দিনতে আছিলে আৰু এতিয়াও আছে বাইদেউ মানে পাৰফেক্টে ব্ৰহ্মকুমাৰী চেণ্টাৰ এটাও আছে আৰু সকলো ইয়ালৈ আহিব আৰু বাবা জ্ঞানবোৰ পাব বাবা মানে ভগৱান হয় আৰু বেবেজীয়া বহুত ভাগ্যৱান হয় কাৰণ ব্ৰহ্মকুমাৰী চেণ্টাৰ সকলোতে নাথাকে আৰু আহিব এইখনে বেবেজীয়া চাৰিআলি হয় আৰু বেবেজীয়া চাৰিআলি কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ বলকচোন চাই থাকক এই শিৱ মন্দিৰভাগ বহুত ধুনীয়া লাগে কৌৰাবাহী ৰোডত আছে আৰু সকলোৱে আহিব শিৱবাক দৰ্শন কৰিবলৈ আৰু বহুত মৰম লগা ধুনীয়া হয় আহকচোন সকলোৱে একেলগে সেৱা জনাওঁ শিৰতে থাপিৰো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰ এই মহাৰথী শিৱ মন্দিৰ ভাগ স্থাপিত হৈছিল 1964 চনত এইখনেই মহাৰথী শিৱথান হয় আৰু সকলোৱে আহিব পাৰিব শিৱ ভক্তকেইজন আৰু যিকেইজনে শিৱ বা বেছি আগবঢ়াইছোঁ সকলোৱে সেইটো দান পাত্ৰ হয় মহাৰথী শিৱথানৰ